Hello friends, আজি মই তোমালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সো আজিৰ ভিডিঅ'টোত হয় যে তোমালোকৰ যেটো ফাৰ্স্ট ইয়াৰৰ ক্লাছ 11ৰ কোশ্চেন পেপাৰ যেটো বাতিল হৈছিল সেই কাৰণে তোমালোকৰ বহুতে মই দেখি আছো মোক কমেন্ট কৰি আছা বা মেছেজ কৰি আছা কোনোবা মোক কল কৰি কৈছিল যে দাদা যে আমাৰ কোশ্চেন পেপাৰটো বাতিল হৈছিল আৰু লগতে আমাৰ এক্সামটো হ'ব নে নাই ইয়াত ইউটিউবত ভিডিঅ' চাই তোমালোকে কি কৰি আছা টাইম ওয়েষ্ট কৰি আছা তোমালোকৰ কোশ্চেন পেপাৰটো লিক হৈছিল যেহেতু লিক হৈছে সেই কাৰণে তোমালোকৰ আজি এটা কি বৈঠক হ'ব সেই বৈঠকত তোমালোকৰ তোমালোকৰ যেটো কোশ্চেন পেপাৰ লিকৰ ওপৰত এটা বৈঠক হ'ব সেই বৈঠকত কি ক'ব যে তোমালোকৰ এক্সামটো কেতিয়া ল'ব হ'ব নহ'ব সেইটো আজি কি কৰিব পাৰিব ওকে সেইবাবে মই তোমালোকক এটা সাধাৰণ দিব বিচাৰিম যে তোমালোকৰ এপ্ৰিল মাহৰ পৰা তোমালোকৰ পৰীক্ষাটো যেটো বাতিল হোৱা যেকেইটা পৰীক্ষা বাকি আছে আজি 24 তাৰিখৰ পৰা 29 তাৰিখলৈ সেইকেইটা পৰীক্ষা এপ্ৰিলৰ ভিতৰতে হ'ব সো তোমালোকে কি কৰা যে তোমালোকে এই ষ্টাডিটো তোমালোকে আৰম্ভ কৰি দিয়া তোমালোকে ভালকৈ কৰি থাকা তোমালোকে ইউটিউবত ভিডিঅ' চাই টাইমটো ওয়েষ্ট নকৰিবা তোমালোকে কিতাপখিনি পঢ়ি থাকা ওকে তোমালোকে পঢ়ি থাকা আৰু ইয়াতে কৈছে কি যে তোমালোকৰ এপ্ৰিলৰ ভিতৰত এক্সামটো হ'ব তোমালোকে ইয়াত ভালকৈ শুনা এপ্ৰিল মাহৰ শেষৰ ফালে যেহেতু 20টাকৈ পৰীক্ষা বাকি আছে সেই 20টাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰাৰ তথ্য আমি লাভ কৰিছো কিন্তু তোমালোকে ইয়াতে শুনিলা যে তোমালোকৰ এপ্ৰিলত পৰীক্ষাটো হ'ব যিখিনি পৰীক্ষা বাকি আছে তোমালোকৰ বাতিল হোৱা যেটো কোশ্চেন পেপাৰ বাতিল হৈছিল সেইবোৰ যিখিনি কথা 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে যিখিনি হোৱা পৰীক্ষা বাকি আছিল সেই কাৰণে সেই পৰীক্ষাটো তোমালোকে এপ্ৰিলত হ'ব সো তোমালোকে মই এটা কৈ আছো যে এটা কথা এটো তোমালোকে কি কৰিবা যে তোমালোকে ষ্টাডিটো ভালকৈ কৰি থাকা ওকে তোমালোকে এই ইউটিউবত বা যিবিলাকৰ খবৰটো শুনি মোবাইলটো চাই টাইম ওয়েষ্ট কৰি লাভ নাই তোমালোকে কোশ্চেন পেপাৰ লিক হৈছিল কিন্তু তোমালোকক এই লিক হোৱাৰ পিছত তোমালোক কোৱাটো নাই ইয়াত এক্সামটো নহ'ব তোমালোকৰ এক্সামটো হ'ব তো লিক হৈছিল এবাৰ কি হ'ব লিক হৈছিল তোমালোকে কিছু নতুন কোশ্চেন পেপাৰ তৈয়াৰ কৰি তোমালোকে কি হ'ব এক্সামটো ল'ব এটো নলোৱাৰ কথা কোৱা নাই সেইবাবে মই তোমালোকক এটাই কথা ক'ম যে তোমালোকে ভালদৰে পঢ়া তোমালোকে ইউটিউবত ভিডিঅ' চাই টাইম ওয়েষ্ট নকৰিবা ওকে আজিখিনি ভিডিঅ'